বিপিএফ দলৰ মুৰব্বী আগ্ৰামা চৰকাৰৰ সময়কালত মানে অশান্তিৰ পৰিৱেশ এটা বিৰাজ কৰিছিলে। সকলো জাতি জনগোষ্ঠীক সম্পূৰ্ণভাৱে নিৰাপত্তা প্ৰদান কৰিব পৰা নাছিলে। কিন্তু আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিটাৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে নিৰাপত্তাত আছে, শান্তিভাৱত আছে। সকলোৱে গণতান্ত্ৰিক পদ্ধতিত যিখিনি অধিকাৰ, মৌলিক অধিকাৰ এইটো পাবলৈ সক্ষম হৈছে। তো শান্তিকামী ৰাইজে যাৰ নেতাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা হৈছে সেই নেতাক সহযোগ কৰাটো স্বাভাৱিক কথা। তো ইয়াৰ এটা নমুনা হিচাপে সকলো জাতি জনগোষ্ঠীয়ে ইপিএফ দলত যোগদান কৰাটো মানে আৰম্ভণি হৈছে। এইবাৰ মানে ৰাইজে অনুভৱ কৰিছে, আমিও মানে অনুভৱ কৰিছোঁ। ৰাইজৰ জয়ে ইপিএফৰ জয়, ইপিএফৰ জয়ে ৰাইজৰ জয়। তো ইয়াতে হালবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ সোণবাৰীৰ এলেঙামাৰী গাঁৱৰ ৰাঘবিল গাঁৱৰ মানে সোণবাৰী অন্তৰ্গত সকলো আমাৰ বিপিএফৰ প্ৰায় 70% বুলি ক'ব লাগিব। ইয়াতে মোটামুটি 300তকৈ অধিক বিপিএফ দলৰ কাৰ্যকৰ্তা আৰু বিপিএফৰ ভোটাৰ ৰাইজে আজি প্ৰমোদ বড়ো ছাৰৰ যি পৰিকল্পনা শান্তি প্ৰতিষ্ঠা কৰি সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধভাৱে সমান অধিকাৰ প্ৰদান কৰাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত আস্থা ৰাখি এই সমূহ ৰাইজে আজি ইপিএফ ৰাজনীতি দলত যোগদান কৰিছে। মই ইপিএফ ৰাজনীতি দলৰ মনোনীত প্ৰাৰ্থী হিচাপে সকলো জনগণক মই পৰম শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এইবাৰ যি নিৰ্বাচনী ৰণ, এই ৰণটোত ৰাইজৰ পূৰ্ণ সহযোগিতাত মানে বিপুল ভোটত বিজয় সাব্যস্ত হোৱাৰ উপনীত হ'ব। নাই, আমি সকলোৱে জানোৱেই মই এটা সময়ত বিপিএফ দলৰে মই জিকা কেণ্ডিডেট আছিলোঁ। অধিকাংশ মানুহে বিপিএফ কৰিছিলে। কিন্তু আজিৰ তাৰিখত যিহেতু দীঘলীয়া সময় বিপিএফ দলৰ মুৰব্বী আগ্ৰামা চৰকাৰৰ সময়কালত মানে অশান্তিৰ পৰিৱেশ এটা বিৰাজ কৰিছিলে। সকলো জাতি জনগোষ্ঠীক সম্পূৰ্ণভাৱে নিৰাপত্তা প্ৰদান কৰিব পৰা নাছিলে। কিন্তু আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিটাৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে নিৰাপত্তাত আছে, শান্তিভাৱত আছে। সকলোৱে গণতান্ত্ৰিক পদ্ধতিত যিখিনি অধিকাৰ, মৌলিক অধিকাৰ এইটো পাবলৈ সক্ষম হৈছে। তো শান্তিকামী ৰাইজে যাৰ নেতাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা হৈছে সেই নেতাক সহযোগ কৰাটো স্বাভাৱিক কথা। তো ইয়াৰ এটা নমুনা হিচাপে সকলো জাতি জনগোষ্ঠীয়ে ইপিএফ দলত যোগদান কৰাটো মানে আৰম্ভণি হৈছে। এইবাৰ যিহেতু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত শান্তি বিৰাজ কৰিছে আৰু আমাৰ বিটিআৰৰ সকলো জাতি জনগোষ্ঠীয়ে শান্তিটোৱে মানে আশা কৰে। এই শান্তিৰ ৰাস্তাতে, নিৰাপত্তাৰ ৰাস্তাতে আমাৰ ইপিএফ ৰাজনীতি দলক সহযোগ কৰিছে আৰু এইটো জিকাই দিব আৰু।